নমস্কাৰ কাৰ্ডম এই মুহূৰ্তত মোৰ লগত জন চিন্তি কাঠাৰ তেখেত অৱসৰপ্ৰাপ্ত ৰিটায়াৰ্ড IAS অফিচাৰ আৰু তেখেতে এইবাৰ ডিফু সমষ্টিৰ পৰা আগন্তুক 26 বিধানসভা নিৰ্বাচনত কেণ্ডিডেটছাৰ ফাইনেল হৈছে তেখেতক এই মুহূৰ্তত মই দাদা কাৰ্ডম কি ক'ব এইবাৰ নিৰ্বাচন সন্মুখত আছে বৰ্মন ডাঙৰীয়া আপুনিতো গোটেই অসমৰ পলিটিক্সৰ কথাটো জানেই আপুনি ষ্টাডি কৰা আছে হয় নমস্কাৰ সেইকাৰণে মই বেছিকৈ ক'বলৈ নাই আমি ক'ব খোজো যে ইয়াত আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও আমাৰ ফাৰ্ষ্ট ডিমাণ্ডটো হৈছে যে অট'নমাছ ষ্টেট আমাক দিব লাগিব আণ্ডাৰ আৰ্টিকল 244A অফ দ্য কনষ্টিটিউশ্যন আৰু এটা আছে যে 6 শিডিউল যিটো 1951ৰ পৰা আছে তথাপি আইনবিলাক এটাও আইন কৰা নাই আৰু ইমপ্লিমেণ্ট নকৰিলে এই 6 শিডিউলটো সেইকাৰণে 6 শিডিউল পুৰা ইমপ্লিমেণ্ট কৰিব লাগে এইটোহে কথা আমি অসমৰ বাহিৰত যাম বুলি কথা কেতিয়াও কোৱা নাই আৰু মনতো ভবা নাই এই কথাটো সেইকাৰণে এইবাৰ ইলেকশ্যনটো আমি এই তিনিটামান কথা লৈ পেলাই এই দুটাটো কথা লৈ পেলাইহে কিন্তু অট'নমাছ ষ্টেট আৰু 6 শিডিউল ইমপ্লিমেণ্ট নকৰাৰ কাৰণেহে আমাৰ কাৰ্বি মানুহ বা ট্ৰাইবেল মানুহসকলে বহুত দুখীয়া হৈ গ'ল এতিয়া আটাইতকৈ বোধ হয় দ্য পুৱাৰেষ্ট ইন আছাম এনেকা হৈ গ'ল ৰাস্তা আপোনালোকে চাব এই বিজেপি এতিয়া 12 বছৰমান চলাইছে ৰাস্তা আপুনি গাঁৱত গ'লে একেবাৰে দেখিব এটাও নাই নেশ্যনেল হাইৱেটো নেশ্যনেল হাইৱে অথৰিটিয়ে বনোৱাৰ কাৰণেতো দেখিবলৈ ধুনীয়া এই ইমানেই স্কুলবিলাক বন্ধ হৈ গ'ল আৰু চাকৰি একেবাৰে নাপায় চাকৰি 1345 টিচাৰ্ছ এপইণ্টমেণ্ট হৈছিল 2 বছৰমান আগতে তাৰ ভিতৰত আমাৰ ট্ৰাইবেল মানুহ মাত্ৰ 62 পাইছে আৰু সেইটো 1283 পোষ্টটো নন ট্ৰাইবেল আৰু নন ট্ৰাইবেলটো আকৌ ইয়াৰ অসমৰ মানুহ নহয় সেইবিলাকে পাইছে আৰু এতিয়া 215 আকৌ এপইণ্ট কৰিছিল 3 মাহমান আগতে 215ৰ ভিতৰত কাৰ্বি মাত্ৰ এজনে পাইছে আৰু ট্ৰাইবেল টোটেল মাত্ৰ 4জন পাইছে এই তেনেকৈ কৰিলে আমাৰ দাদা এতিয়া মই সমষ্টিখিনি আমাৰ দৰ্শক কৈ দিওঁ যে এটা হাফলং সমষ্টি আছে পাহাৰৰ আৰু কাৰ্বি আংলঙৰ 5টা আছে নতুনকৈ আমৰি আৰু ৰংখাং দিছে আৰু হাওৰাঘাট ডিফু আৰু বোকাজান আছে এই মুহূৰ্তলৈকে ডিফু আৰু আমৰি বিৰোধী ঐক্য মঞ্চই APHLC দলক এৰি দিছে আৰু এই দলটোৰ মুৰব্বী হ'ল জন চিন্তি কাঠাৰ ডাঙৰীয়া তেখেত আমাৰ লগত আছে তেখেতে মোৰ মনত আছে তেতিয়া আমি কলেজিয়েট স্কুলৰ পৰা পাছ কৰিছিলোঁ তেখেতে কামৰূপত সেই তেতিয়া অবিভক্ত কামৰূপত ডাঙৰ কামৰূপ জিলাখনৰ তেখেতে উপায়ুক্ত আছিলে দাদা এতিয়া আপোনাৰ নামটো ঘোষণা কৰিলে ডিফুত আৰু আমৰিত বিক্ৰম হানছে আৰু আপোনালোকে এখন বিচাৰি আছে এইবাৰ কেনেকুৱা আশা কৰিছে ৰিজাল্ট এখন টোটেল আমাৰ 6টা সমষ্টি আছে হাফলং লৈ আৰু আমাৰ APHLC টো এই 3টা ডিষ্ট্ৰিক্টতে আমি কাম কৰি আছো আৰু 3টা ডিষ্ট্ৰিক্টৰ চালে পোষ্ট 6টা আছে কনষ্টিটুৱেঞ্চি 6টা আছে 6টাৰ ভিতৰত 3টা কমচে কম 3টাটো আমাক APHLCক ইলেকশ্যন যুঁজিবলৈ কণ্টেষ্ট কৰিবলৈ দিব লাগে বুলি আমি এই অপজিশ্যন ইউনাইটেড অপজিশ্যন ফৰামক আমি কৈ আছো অকল কংগ্ৰেছ বুলি নহয় অপজিশ্যন ইউনাইটেড বুলি আমাৰ আছে অসমত দুখনটো পালেই দাদা দুটাটো পালো আমি এই দুটাত কেনেকুৱা আশা কৰিছে দুটাটো আমি জিকিমেই এইটো কথা নাই এইটো দুটাটো জিকিমেই এলায়েন্স হলেতো জিকিব বিজেপিৰ বিৰুদ্ধে বিজেপি বা তেওঁলোকে একদম দিল্লী দিছপুৰ ডিফু 3টা দি আছে বোলে আমাৰ ইয়াত পাহাৰত থকা ট্ৰাইবেলসকলে খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু গোৰ্খাসকলে আমি টকা লৈ পেলাই নাচাওঁ এইটো মোকো টকা যদি দিলেও আমি টকা একচেপ্ট নকৰোঁ এইটো টকাৰ ওপৰত আমি ফাইট কৰা নাই আমি বিগাৰ দেন টকাটো আজি পাব এইটো খৰচ শেষ হৈ যাব আমাৰ মাটি আৰু জাতি আমাৰ প্ৰটেকশ্যন হ'ব লাগে সেইটো আচল কথা কিন্তু দাদা আপুনি নন কাৰ্বিৰ ভোট ৰাইটছ কাটি দিব লাগে বা 6 শিডিউলত এখন নতুন ভোটাৰ লিষ্ট বনাব লাগে কাউন্সিলত আপুনি কৈ থাকে তো এতিয়া এই যিখিনি নন কাৰ্বি আপোনাক ভোট দিব জানো দাদা নন কাৰ্বিসকলে ভোট দিব নন ট্ৰাইব বুলি ক'ব পাৰে নন ট্ৰাইব হ'লে এইটো বেলেগ জাতি সেইবিলাক নন ট্ৰাইবেল সকলেতো আমি একতা আছো নন ট্ৰাইবে দিব জানো নন ট্ৰাইব সকলো দিব কাৰণ আমাৰ ভোট নাম কাটিব লাগে বুলিতো অনলি একৰ্ডিং টু দ্য 6 শিডিউল ফৰ কাউন্সিল ইলেকশ্যনৰ কাৰণে
প্লেইনত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে সেইটো নিচিনা আমাৰ ইয়াত কাউন্সিল আছে সেই কাউন্সিল ইলেকশ্যনৰ কাৰণেহে আমি কৈ আছো প্লেইনততো পঞ্চায়ত আছে নহয় সেইটো নিচিনাহে আমি তাত ইয়াত কৰি আছো হয় পঞ্চায়তৰ আৰ্হিত এতিয়াও কাৰ্বি আংলং এখন পুৰণি 6 শিডিউল ইয়াতে ইলেকশ্যন হৈ আছে আৰু এইটোকে দীৰ্ঘদিন ধৰি জয় কাঠা ডাঙৰীয়াই কৈ আছে যে তেনেধৰণে পঞ্চায়তী ৰাজ চিষ্টেমত নহয় ইয়াতে ট্ৰাইবেল বেল্টত 6 শিডিউলত এখন নতুন ভোটাৰ লিষ্ট হ'ব লাগে নহয় জানো হয় হয় সেইটো এই ডিমাণ্ডটো লৈ তেখেতসকলে প্ৰথমতে 6 শিডিউল তেখেতসকলৰ এখন কমিটি আছিলে NGO হৈ গ'ল আৰু এতিয়া APHLC আজি 10 বছৰ 12 বছৰ পুৰণি এবাৰ তেখেতসকলে আশা কৰিছে যে 3খনত খেলিব 3খনে জয় হ'ব এই মুহূৰ্তলৈকে বিৰোধী ঐক্যমঞ্চ 2খন এৰি দিছে গতিকে দাদা আজি আকৌ মিটিং আছে আপোনাৰ হয় আজি আকৌ মিটিং আছে অকল 3টা বুলি নহয় দেই আমি হাওৰাঘাট আৰু বোকাজান সমষ্টিটো আমাক দিব লাগে বুলিহে আমি এতিয়া আলোচনা কৰি আছো কিন্তু বোকাজানতো এটা বহুত ডেভেলপমেণ্ট দেখিছো বোকাজান বিধানসভা সমষ্টিত ডেভেলপমেণ্ট ক'ত থাকিব আপুনিতো সেই বৰপুং তাৰাপুং ফালে যোৱা নাই ইমান বিগাৰ এৰিয়াটো বৰপুং তাৰাপুং বুলি এৰিয়া এটা সময়ত একেবাৰে ৰাস্তাই নাই এটা সময়ততো মানুহ যাব নোৱাৰা অৱস্থা আছিলে যাব নোৱাৰে এতিয়াতো খটখটিৰ পৰাতো মোটামুটি গোটেইখিনিতো আপোনাৰ 90% ডেভেলপ হৈছে সেইটো নেশ্যনেল হাইৱে গাঁৱে গাঁওবিলাকতো ডেভেলপ হৈছে নাই 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 গাঁৱত বৰপুং গৈছে বৰপুং তাৰাপুঙৰ নতুন দলং হৈছে দলং এতিয়া শেষ হোৱা নাই এতিয়া আমি যুঁজি থকা কাৰণে সেইটো হৈছে আৰু যদি আমি যুঁজাটো বন্ধ কৰিলে সেইটো আকৌ বন্ধ হ'ব সেইটো সঁচা কথা আমি যুঁজি থকা কাৰণে আমি বহুত কলো মই তাত গৈ পেলাই ৰাতি থাকিলো বৰপুঙত তাতো আমি থাকিলো আমি তাৰাপুঙতো ৰাতি থাকিলো দিলাই সৰিয়হজান ৰাস্তাও আজিকালি ভাল হৈছে দিলাই দিলাই সৰিয়হজানটো এইটো প্লেইন ডিষ্ট্ৰিক্ট এইটো প্লেইন এৰিয়া আপুনি হিলছৰ ফালে হিলছৰ ডাঙৰটো হিলছ এৰিয়াহে দাদা আপুনি কনফিডেন্স যে এবাৰ বিধানসভালৈ আপুনি যাব যাই হ'ব এইটো কথাই নাই চৰকাৰ হ'ব নে বিৰোধী বিৰোধী অপজিশ্যন সকলে চৰকাৰ হ'ব বুলি আমি জানো আসাম চৰকাৰটো এবাৰ অসম চৰকাৰ কৰিব পাৰিব হয় পাৰিব তেনে আপুনিতো ভাল মন্ত্ৰী বিষয়া পাব দাদা চৰকাৰ হ'লে আমি মন্ত্ৰী কথা আমি চিন্তা কৰা নাই আমি ৰাইজৰ কাৰণে কাম কেনেকে কৰিব পাৰিম সেইটো আমি চিন্তা কৰি আছো দিলে হ'ব একো কথা নাই ঠিক আছে শুভেচ্ছা থাকিলে দাদা থেংক ইউ so much